অৰ্থাৎ পূজাৰ বেদীত উঠিছে। আপোনাসৱ কেতিয়াও এই আপোনাসৱৰ সন্মুখত থকা পুত্ৰ কন্যাসকলক বেয়া ব্যৱহাৰ, বেয়া মাত, বেয়া চিন্তা আজিৰ পৰা কেতিয়াও কৰিব নোৱাৰিব। আজিৰ পৰা তেওঁলোক আপোনাসৱৰ সন্মুখত চৰণ তলত আছে। আপোনাসৱে প্ৰতিদিন তেওঁলোকৰ ভৱিষ্যত জীৱনৰ সুখৰ মংগলৰ কামনা কৰিব লাগিব আশীৰ্বাদৰ দ্বাৰা। আৰু সেইকাৰণে আমাৰ সন্মুখত থকা সন্তানসকল, পুত্ৰ কন্যা, তোমালোকে আঁঠু গাড়ি লোৱা। আঁঠু গাড়ি লোৱা আৰু আই মাতৃসকলে মন স্থিৰ কৰক। আঁঠু গাড়ি লোৱা, মাৰ চৰণত ধৰা। আৰু আজিৰ পৰা তোমালোকে মনত ৰাখিবা, এই মাৰ চৰণতে আছে গংগা, মাৰ চৰণতে আছে তোমালোকৰ ভৱিষ্যত জীৱন। আৰু তোমালোকৰ ভৱিষ্যত জীৱনে হল মাতৃসকলৰ আশীৰ্বাদ। আৰু আজিৰ পৰা তোমালোকে প্ৰতিদিন মাক সেৱা নকৰাকৈ, মাৰ চৰণত সেৱা নজনাকৈ কেতিয়াও কোনোদিন বাহিৰলৈ নাযাবা। আৰু মাৰ চৰণৰ আশীৰ্বাদেই তোমালোকৰ জীৱন, আশীৰ্বাদে তোমালোকৰ ভৱিষ্যত। আৰু এতিয়া সকলো বহি লোৱা, হাতত ঘটি লৈ লোৱা। মাৰ চৰণ প্ৰথমতে বাওঁ চৰণ ধুৱাবা। প্ৰথমতে বাওঁ চৰণ ধুওৱা। আই মাতৃসকলে মাত নামাতিব, আপোনালোকে হৃদয় ঠিক কৰক, শিকাবলৈ মানুহ আছে। মাৰ চৰণ প্ৰথমতে বাওঁ চৰণ, তাৰ পাছতে সোঁ চৰণত পানী দিয়া আৰু হাতেৰে ধুনীয়াকৈ ধুই দিয়া। আৰু মাৰ চৰণৰ পৰা পদদক, মাৰ চৰণ ধোৱা জল তোমালোকে সকলোৱে শিৰত লোৱা। সকলোৱে শিৰত লোৱা। আৰু আজিৰ পৰা তোমালোকৰ সমস্ত পাপ, সমস্ত মনৰ সকলো জড়তা তোমালোকে দূৰ হল বুলি জানিবা। মাতৃৰ চৰণতে আছে গংগা, আৰু সেই মাতৃৰ চৰণৰ পদদক শিৰত লৈ এতিয়া সকলোৱে মাৰ চৰণ মুচি দিয়া। ধূপ হাতত লোৱা, ধূপ হাতত লোৱা আৰু মাৰ চৰণতে ধূপ ঘূৰোৱা। কোৱা, হে মা, আমাক ভৱিষ্যতৰ জীৱনৰ কাৰণে, উন্নতিৰ কাৰণে আশীৰ্বাদ কৰা। আমি যেন ভৱিষ্যত সুন্দৰ জীৱন পাওঁ, আমি যেন ভৱিষ্যত সৰগ চুব পাৰো, এয়া তুমি আশীৰ্বাদ কৰা। ধূপডাল থৈ লোৱা, ধূপ থৈ লোৱা। আৰু সকলোৱে মাৰ চৰণতে শিৰ থৈ সেৱা জনোৱা। সকলোৱে সেৱা জনোৱা। আই মাতৃসকলে হৃদয়ৰ পবিত্ৰ ভাৱনাৰে আশীৰ্বাদ দিয়ক। মন চঞ্চল নকৰিব, আপোনালোকৰ সকলোৱে ভাৱনা ঢালি দিয়ক। আজি এই বৰ্তমান সময়ত সেই পুত্ৰ কন্যাসকল কিমান বিপদগামী হৈছে, আৰু এওঁলোক যেন ভৱিষ্যতে এটা সুন্দৰ ৰাস্তাৰে যায়, এখন যেন সুন্দৰ সমাজ নিৰ্মাণ কৰে। আজি 1 নম্বৰ কবিহুৱা আৰু ৰেৱতী গাঁৱৰ অঞ্চলৰ এই বৃহত্তৰ অঞ্চলটোক যাতে এই আমাৰ ভৱিষ্যতৰ নতুন প্ৰজন্মই যাতে এটি সুন্দৰ বাতাবৰণ, সুন্দৰ সংস্কৃতি নিৰ্মাণ কৰি এখন সকলোৰে সুখৰ সংসাৰ ৰচনা কৰে, গৃহে গৃহে যাতে কৃষ্ণময় আনন্দ পায়। আৰু এইখিনিকে সকলোৱে হৃদয়ৰ পবিত্ৰ ভাৱনে দুই হাতেৰে আশীৰ্বাদ দিয়া, দুই হাতেৰে মূৰত ধৰি আশীৰ্বাদ দিয়া। তেওঁলোকৰ জীৱন যেন ভৱিষ্যতে সুখময় হয়, মংগলময় হয়, কৰুণাময় ভগৱানে কৃপা কৰে। আৰু এতিয়া সকলো সন্তান সকলক উঠাই লওক।